মানুহে নিজৰ বাটপথ সুন্দৰ বা চাফ চিকুণকৈ ৰাখিলেই মানুহজন নিম্ন স্তৰৰ হৈ নাযায় সুইপাৰ বা সাফাইৱালা। আপোনালোকে এই ভিডিঅ'টিত দেখা ল'ৰাজনৰ নাম বিবেক। এওঁ কোনো পৌৰ নিগম বা নগৰপালিকাৰ সাফাই কৰ্মচাৰী নহয়। এওঁ ভঙা টিং বটল বিচাৰি ফুৰা সাধাৰণ শ্ৰেণীৰ মানুহ। এওঁ পুনে নগৰীৰ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। এওঁ প্ৰতিদিনে পুৱা 5 বজাত উঠি মৰ্ণিং ৱাক কৰিবলৈ ওলাই যায়। যোৱাৰ সময়ত সুন্দৰকৈ হাত মোজা জোতা পিন্ধি হাতত লৈ যায় এটা ডাঙৰ প্লাষ্টিকৰ ঠুঙা। বিবেকৰ এটা সাংঘাতিক ধৰণৰ অভ্যাস হ'ল তেওঁ মৰ্ণিং ৱাক কৰিয়ে ৰাস্তাৰ কাষত পৰি থকা জাবৰবোৰ লগত নিয়া প্লাষ্টিকৰ ঠুঙাটোত ভৰাই থয়। যিটো কাম আপুনি আৰু মই কেতিয়াও নকৰোঁ বা কৰাৰ চিন্তাই নকৰোঁ। এই কাৰ্য তেওঁ বিগত 7 বছৰ ধৰি কৰি আহিছে। কথা হ'ল বিবেকে এই লেতেৰা আৱৰ্জনাবোৰ কিয় উঠায় আৰু ইয়াৰ অন্তৰালত কি কথা থাকিব পাৰে বিবেকৰ। জানিব পৰা মতে বিবেক যেতিয়া 18 বছৰ বয়সৰ আছিল তেতিয়া তেওঁ লগৰ বন্ধুৰ লগত সদায় পুৱা গধূলি পুনেৰ এখন নৈৰ পাৰত ফুৰিবলৈ গৈছিল। সেই সময়ত বিবেকে দেখিছিল বহুত মানুহে নৈখনৰ ওচৰত আহি জাবৰৰ টোপোলাবোৰ দলিয়াই দিয়ে আৰু বহুতে বা চৰকাৰীভাৱেও নৈৰ পাৰতে আৱৰ্জনাবোৰ পেলাই যায়। এইবোৰ দেখি বিবেকে মানুহবোৰক এনে নিষিদ্ধ কাম কৰিবলৈ মানা কৰিলে। কিন্তু বিবেকৰ কথাত কোনো ভ্ৰক্ষেপ নকৰি ওলোটাই বিবেককহে বুজাবলৈ আৰম্ভ কৰিলে যে আমি চৰকাৰক কৰ প্ৰদান কৰোঁ, গতিকে আমি জাবৰ পেলামেই। চৰকাৰে চাফা কৰে যি কৰে কৰিব। এই কথা শুনি বিবেকে ভাবিলে মানুহক এনেদৰে বুজাই শুদ্ধ পথত আনিব নোৱাৰি। মানুহ জাতিটোক শুদ্ধ পথত আনিব লাগিলে নিজেই কৰি দেখুৱাব লাগিব। নিজেই এক আদৰ্শ হ'ব লাগিব। বিবেকৰ চিন্তাধাৰাবোৰ অন্য ধৰণৰ আছিল। অইন মানুহৰ দৰে বিবেকে চৰকাৰক আশা বা দোষাৰোপ কৰি নাথাকিছিল। নিজেই পৰাখিনি চাফ চিকুণ কৰিব বিচাৰিছিল। সেয়ে বিবেকে এদিন পুনেৰ সেই নৈৰ পাৰখন চাফা কৰাত লাগি গ'ল। কিন্তু দ্বিতীয় দিনাখন দেখিলে যে সেই ঠাইত আগতকৈ বেছিকৈহে জাবৰৰ দম লাগিল। ইয়াৰ পিছত তেওঁ কলেজৰ বন্ধুবোৰৰ লগত এই বিষয়ে কথা পাতিলে। প্ৰথম অৱস্থাত কিছুমানে বিবেকক ঠাট্টা কৰিছিল যদিও পিছলৈ সকলো বন্ধুই বিবেকৰ লগত যোগ দিছিল। এনেদৰে এদিন পুনেৰ সেই নৈ পৰিষ্কাৰ হৈ পৰিল। তাৰ পিছত বিবেকে বন্ধুসকলৰ লগত মৰ্ণিং ৱাক কৰোঁতে হাতত প্লাষ্টিকৰ মোনালৈ ৰাস্তাৰ কাষৰ জাবৰ উঠোৱাত লাগিল, যাতে চহৰখনত জাবৰৰ দম নহয় আৰু নৈৰ কাষত যাতে নেপেলায়। ইতিমধ্যে বিবেকে সেই কৰ্মক আগুৱাই নিয়াৰ মানসিকতাৰে পুনে প্লগিং নামৰ এটি ৱেবছাইটো আৰম্ভ কৰি দিলে, যাতে নাগৰিকসকলক ইয়াৰ দ্বাৰাই অধিক সচেতন কৰিব পাৰে। আনহাতে এই ৱেবছাইট যোগে অলপকৈ প্ৰায় 1200 সদস্যই এদিন যোগদান কৰি পুনে চহৰখন চিকুণাই ৰখাত সফল হ'বলৈ সক্ষম হ'ল। বিবেকৰ মন্তব্য হ'ল এনেদৰে যদি প্ৰতিখন চহৰত 100ৰ ভিতৰত এজন মানুহ এনে চিন্তাধাৰাৰ মনত পেলাই আগবাঢ়ে তেন্তে নিশ্চয় আমাৰ চহৰবোৰ সৌন্দৰ্যৰে ভৰি পৰিব। বিবেকে জানিবলৈ দিয়া মতে তেওঁৰ এনে কৰ্মক অনুসৰণ কৰি আৰু পুনে প্লগিঙৰ তত্ত্বাৱধানত বৰ্তমান প্ৰায় 12খন চহৰত এনে চাফ চিকুণৰ কাম চলি আছে। ইয়াৰ ভিতৰত পুনে চহৰকে ধৰি নাছিক, নাগপুৰ, মুম্বাই, ঔৰংগাবাদ, পাটিয়ালা, চেন্নাই, কোলহাপুৰ, গোৱা, কলকাতা ইত্যাদি। কথা হ'ল পুনে প্লগিং কোনো NGO নহয় বা নাই কোনো চৰকাৰী অথবা অন্যান্য সাহায্য। ইয়াৰ সদস্যসকলে কেৱল নিজৰ শ্ৰমদান দিয়াৰ লগতে পেলনীয়া সামগ্ৰীৰে নানা তৰহৰ ব্যৱহাৰিক সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে আৰু এইসমূহ সামগ্ৰী বিক্ৰী কৰি নিজৰ খৰচ উলিয়ায়। যি কি নহওক, বিবেক হ'ল আজিৰ সমাজৰ বাবে সুন্দৰ উদাহৰণ। আপুনিও আপোনাৰ চহৰখনক সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ বিবেকৰ দৰে হ'বলৈ যত্ন কৰিব পাৰে, নাইবা বিবেকৰ অনুষ্ঠানটোৰ সদস্য হৈ এনেদৰে ৰাইজৰ সেৱা কৰিব পাৰে। সুন্দৰ বাতাবৰণ, বিশুদ্ধ জলবায়ুৰে আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখক।